কোন হয় শিহাব? শিহাব শত্ৰুৰ কোন হয় জানেনে? যিজনে 2022 চনত অকলে ভাৰতবৰ্ষৰ পৰা খোজকাঢ়ি হজ যাত্ৰা আৰম্ভ কৰিছিল। ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে শিহাব। যিফালে গৈছে তাতেই উষ্ম আদৰণি জনোৱা হৈছে শিহাবক। কিন্তু কিহৰ বাবে শিহাবে খোজকাঢ়ি হজ যাত্ৰা আৰম্ভ কৰিলে? আজিৰ ভিডিঅ'টো শিহাবৰ বাবে। সৰুৰে পৰা শিহাবে মনত ইচ্ছা পুহি ৰাখিছিল যে তেওঁ খোজকাঢ়ি এদিন খোজ কৰিবলৈ যাব, আৰু এতিয়া শিহাবৰ সেই সপোন বাস্তৱৰ দিশত। শিহাব কেৰেলাৰ এজন বাসিন্দা। কেৰেলাৰ মল্লপুৰম জিলাৰ আঠাৱানাক নামৰ গাঁৱত পৰিয়ালৰ সৈতে বাস কৰে শিহাবে। শিহাবৰ ঘৰত তেওঁৰ মা, তেওঁৰ সন্তান আৰু তেওঁৰ পত্নীৰ সৈতে তেওঁ বাস কৰে। হয়তো এইখিনিতে সকলোৰে প্ৰশ্ন উত্থাপন হ'ব পাৰে যে কিহৰ বাবে শিহাবে খোজকাঢ়ি হজ যাত্ৰা আৰম্ভ কৰিলে? তেওঁৰ অৰ্থৰ অভাৱ নেকি? তেওঁ দুখীয়া নেকি? বন্ধুসকলক জনাব বিচাৰিছোঁ যে শিহাব এজন ডক্তৰ হয়, আৰু ইতিমধ্যে তেওঁ চৌদি আৰবতো প্ৰায় 6 বছৰ কাল সেৱা আগবঢ়াই আহিছে, আৰু লগতে শিহাবৰ আছে এটা শ্বপিং মল। 1993 চনত জন্মগ্ৰহণ কৰা শিহাব এতিয়া 29 বছৰীয়া, আৰু ইতিমধ্যে 2022 চনৰ 2 জুন তাৰিখে শিহাবে খোজকাঢ়ি হজ যাত্ৰা আৰম্ভ কৰিছে, আৰু বৰ্তমানলৈকে প্ৰায় 1900 কিলোমিটাৰ ঠাই শিহাবে খোজকাঢ়ি ভ্ৰমণ কৰিছে। কেৰেলা, কৰ্ণাটক, গোৱা, মহাৰাষ্ট্ৰ, ৰাজস্থান, তাৰপিছত পাঞ্জাৱ, আৰু তাৰপিছত প্ৰৱেশ কৰিব পাকিস্তান বৰ্ডাৰত, আৰু পাকিস্তানৰ পিছত ইৰাণ, ইৰাক, কুৱেইট হৈ চৌদি আৰবত ভ্ৰমণ কৰিব শিহাবে। প্ৰায় 6খন বহিৰাষ্ট্ৰ অতিক্ৰম কৰি খোজকাঢ়ি শিহাবে উপস্থিত হ'ব তেওঁৰ সপোনৰ চহৰ মক্কা নগৰীত। শিহাবে লক্ষ্য বান্ধি লৈছিল তেওঁ প্ৰতিদিনে প্ৰায় 25 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিব, কিন্তু ইতিমধ্যে তেওঁ প্ৰায় 35ৰ পৰা 40 কিলোমিটাৰ ঠাই এদিনত ভ্ৰমণ কৰি আহিছে, আৰু যোৱা এটা বছৰৰ পৰা প্ৰস্তুতি কৰিছিল খোজকাঢ়ি হজ যাত্ৰা কৰাৰ। আৰু ইতিমধ্যে তেওঁৰ ভ্ৰমণ কালত যথেষ্ট সংখ্যক মানুহে সহায় কৰিছে, তাৰ লগতে প্ৰশাসনেও সহায় কৰিছে, আৰু ঠায়ে ঠায়ে তেখেতক উষ্ম আদৰণি জনোৱা হৈছে। আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে শিহাব, আৰু ইতিমধ্যে তেওঁৰ ইনষ্টাগ্ৰামত ফেন ফলোয়িং প্ৰায় 2 মিলিয়ন অতিক্ৰম কৰিছে। প্ৰথমতে কোনেও বিশ্বাস কৰা নাছিল যে শিহাবে খোজকাঢ়ি তেওঁৰ সেই লক্ষ্যত তেওঁ উপনীত হ'ব পাৰিব, কিন্তু সেয়াই যে সত্য, সেয়াই বাস্তৱ। ইতিমধ্যে বহুতে তেওঁক সমালোচনাও কৰিছে, কিছুমান ডাঙৰ ডাঙৰ ধাৰ্মিক ব্যক্তিয়েও তেখেতক ফিৰি আহিবলৈ পৰামৰ্শ দিছে, কিন্তু কাৰো কথা আওকাণ কৰি শিহাবে মাথো আগবাঢ়িছে, আৰু আগবাঢ়িছে তেওঁৰ লক্ষ্যলৈ। শিহাবৰ পৰা আমি শিকিবলগীয়া এইটোৱেই যে মানুহে যিমানেই কিয় আপোনাক পিছৰ ফালে টানিবলৈ চেষ্টা নকৰক, আপোনাৰ যদি একাগ্ৰতা থাকে, আপোনাৰ যদি মনোকামনা থাকে, আপোনাৰ যদি প্ৰকৃতাৰ্থত ইচ্ছা থাকে, তেতিয়াহ'লে অসম্ভৱকো আপুনি সম্ভৱ কৰিব পাৰে। বন্ধুসকল, এতিয়া শিহাবৰ বিষয়ে জানি আপোনালোকৰ কেনেকুৱা অনুভৱ হ'ল কমেণ্ট বক্সত জনাব, আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।